গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালনে? ৰাতিপুৱা উঠিবলৈ হ'ল। এতিয়া টাইমটো কিমান হ'ল জানো? 7:20 হ'ল। ৰাতিপুৱা হৈ থকা নাই লাগিছে দেখোন। ব'লক মোৰ লগত উঠি পিনি কাৰণ আজিৰ দিনটো ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বতৰটোও দেখোন ডাৱৰীয়া, একদম ডাৱৰীয়া হৈ আছে। চাওকচোন, পূৰা ডাৱৰীয়া। এইফালে গোটেই কুঁৱলী উঠি আছে, ডাৱৰ। এইফালে দোকানৰ লাইট চাইটখিনি অফ কৰি লওঁ। এই লাইটখিনি জ্বলি আছে, দেখিছে নহয়? বেছি দূৰলৈ গৈছোঁ কিন্তু মোৰ দোকান নুখুলিলেও হয়। আনটাচ কৰি যোৱাকালি মই দোকানৰ বাবে কিবা এভাগ বস্তু এভাগ আনিছোঁ। চাব সকলো বাবে আনিছোঁ, মোৰ বাবে বুলি নহয়, সকলোলৈ মই লৈ আনিছোঁ। সকলোৱে চাব কেনেকুৱানো কিনো বস্তু দেখাই আছোঁ বাৰু লাহে ধীৰে। দোকানখন খুলিব লাগিব। মুখ হাত ধুই আজৰি হৈ দোকানখন লাহেকৈ খুলি আছোঁ। এইফালে ৰাতিপুৱা কুকুৰা এজনীও কণী পাৰিবলৈ বহিছে, চাওকচোন। শুওঁতে ধুনীয়াকৈ বহি আছে, কণী পাৰিব পা সোনকালে। এইফালে আমাৰ ফুলতো পানী দি আছে আজি ৰাতিপুৱা ফুলত পানী দি লৈছে। কি কৰি আছ চকু? চকু কি কৰি আছে? এইফালে কেনেকুৱা চেণ্ডেল এইযোৰ? মায়ে দিবহি দিয়া, আৰু কিতাপ কি হ'ল? ঘৰৰ ভোট জলকীয়াজোপা লাগিছে। এয়া চাওকচোন, ডাঙৰ হৈছে আৰু এইবোৰ ফুলবিলাক ফুলিছে আৰু ফুল ফুলিছে। এইবোৰ ভোট জলকীয়া লাগিবৰ কাৰণে এইবোৰ দেখিছে নাই জলকীয়া? এবাৰ আগত খাই গ'লোঁ, এতিয়া আকৌ নতুনকৈ লাগিছে। এইবিলাক চাওক, এইবিলাক গোটেই ফুল চাওকচোন, এইবোৰ কিমান লাগিছে। লগতে ইয়াত পাণ গছজোপাও আছে, এইজোপা। চাওকচোন, আমাৰ গোলাপ ফুলৰ কলি কিমান ওলাইছে। কাষ্টমাৰ এটাই ফোন কৰি আছে এতিয়া, গিলৰ কিবা জোখ ল'ব লাগে বুলি। ব'লক মোৰ লগতে গিলখিনি জোখ লৈ আহোঁ। ক'তনো আপোনালোকৰ চাব জেগাডোখৰ। বৰ্তমান ঘৰৰ জোখ লৈ হৈ গ'ল, এতিয়া ঘৰলৈ যাম ব'লক। জোখ লৈ আহি ঘৰ পালোহি। এতিয়া দোকানখন খুলি লওঁ আৰু আপোনালোকক কি দেখুৱাম বুলি কৈছিলোঁ তাক দেখুৱাই লওঁ ব'লক। দোকানখন খুলি হৈ গ'ল, এতিয়া আপোনালোকক দেখুৱাই আছোঁ। চাওক কি দেখুৱাম বুলি কৈছিলোঁ। এইভাগে মূৰ্তিভাগ চাওকচোন, কেনেকুৱা লাগিছে ক'ব। সকলোৱে আনিছোঁ বুলি কৈছিলোঁ যে, চাই লওক। এইভাগে মূৰ্তিভাগ, এই মূৰ্তিভাগকে দেখুৱাম বুলি কৈছিলোঁ। আজি এই গিলখন কমপ্লিট কৰিম বুলি ভাবিছোঁ। বোলে বৰাই লাগি আছে ধুনীয়াকৈ, ৱেল্ডিং মাৰি আছে। আৰু বেছি নাই আৰু ইয়াত কব্জা চব্জা লগাবলৈ আছে, চিটকানি কিবা লগাবলৈ আছে। লগাই মেলি দিলে এইখন কমপ্লিট হৈ যাব। নেক্সট বনাই থাকিম কি, আৰু ইয়াৰ পিছত মাল আনিবলৈ আছে। দোকানৰ মাল আনিবলৈ গৈ আৰু দুখনটা আছে এনেকুৱা একে মডেলৰ ডাঙৰ। সেই দুখনটো বনাই দিলে মানুহঘৰ আজৰি হ'ব। আজি যোনঘৰ মানুহ অৰ্ডাৰ লৈছিল বুলি কৈছিল যে, সেইঘৰ মানে এইখন আগতীয়াকৈ দিলে। তাৰপিছত এতিয়া আকৌ দুখনটা দিছে। মানে সেই দুখন পিছত বনাম বুলি কৈছিলে, এতিয়া কৈছে লগতে বনাই লৈ যাম। দোকানত খাবৰ কাৰণে তামোল নাই, তামোল কেইটামান বাৰীত বিচাৰি আহোঁ ব'লক। মোৰ লগতে আপোনালোকৰ অকণমান চাই মেলি দিব, ধৰি মেলি দিব ব'লক। বৰ্তমান তামোল বিচাৰি আহি পালোহি। এইকেইটা তামোল পালোঁ আৰু চাওক কেনেকুৱা লাগিছে। ধেমাজিৰ পৰা আহোঁগৈ দোকানৰ মেটেৰিয়েলছ আনিবৰ কাৰণে। ব'লক মোৰ লগতে আপোনালোকৰ। পইচা চাই লৈ হোটেলটো সোমাম ব'লক। আপোনালোকে খাব, কিবা এটা খুৱাম বুলি ভাবিছোঁ। দোকানৰ মেটেৰিয়েলছখিনি আনিবলৈ যাওঁ ধেমাজিলৈ। চাবগৈ মই ক'ৰ পৰা কি আনো, দেখুৱাই আছোঁ ব'লক। আমাৰ বৰনামঘৰ ভাগ নতুনকৈ বনাই আছে। আগৰ বৰনামঘৰটো ভাঙি পেলালে, এতিয়া নতুনকৈ বনাই আছে। চাওক এয়া মৰিধল কলেজ, এয়াই আছে আমাৰ মৰিধল কলেজ। আজি মেটেৰিয়েলছ আনিবৰ কাৰণে লোহাৰৰ ধেমাজি গৈ আছোঁ অকলে। চাওকচোন, টমটম লৈ গৈ আছোঁ। আমাৰ এইফালে এখন টমটম বুলি কওঁ, আপোনাৰ এইফালে কি বুলি কয় ক'বচোন। গৈ আছোঁ, বেছি দূৰ পোৱা নাই, সজোৱা পাইছোঁ। তেল ডিপু পামগৈ এতিয়া, বেছি দূৰ নাই। খালি তেল ভৰাব নালাগে বাৰু, তেল ডিপু পালে গৈ আছোঁ। ৰাস্তা দেখুৱাই গৈ আছোঁ। চাই লওক মোৰ লগতে আপোনালোকে। তেল ডিপু পাইছোঁহি আৰু এখন সজোৱা তেল ডিপু এইটো। চাওকচোন তেল ডিপুটো, এইখনে সজোৱা দলংখন। আগতে ভাগিলে, এতিয়া লোহাৰ দলং দি দিছে। ইয়াত চাওকচোন, এইফালে নতুনকৈ বনাই আছে দলং। এইখন লোহাৰ দলংখন, এইখনে লোহাৰ দলংখন সজোৱা। চাওক এনেকুৱা হৈ আছে। এইফালে বনাই আছে দলংখন। বৰ্তমান সজোৱা দলংখন পাৰ হৈ আহিলোঁ। দলংখনৰ সাংঘাতিক ভিৰ হয়, যিহেতু দলংখনৰ অকল ছিংগুল গাড়ী যাব পাৰে, সেইবাবে প'ষ্ট কৰিব নোৱাৰিম আৰু দলংখন। এতিয়া ছাইডত বনাই আছে নতুনকৈ। বৰ্তমান ৰঙাজান দলং পাইছোঁহি আৰু পামগৈ এতিয়া, বেছি দূৰ নাই। ব'লক এতিয়া ধেমাজিত দেখুৱাই আছোঁ। ব'লক ডাইৰেক্ট দোকানতে লগ পাম। বৰ্তমান দোকানখন এইফালে, দোকানখন অলপ
মেটেৰিয়েল সেইখিনি লৈ লোৱা হ'ল চব ৱেল্ডিং ষ্টিক এপেকেট লৈ লওঁ বস্তু পাতি লৈ হ'ল এতিয়া ঘৰলৈ যাওঁ ব'লক এইটো আমাৰ জামগুৰি ৰাস্তা চব ঘৰৰ আহি পাই দেখিলোঁ খুৰিবৰ হাতখন ভাগি আছে হাতখন ভগা কাৰণে আজি ধেমাজি আহিব নেকি ধেমাজি মেডিকেলতে আছোঁ হোৱাই থৈছোঁ এতিয়া বৰ্তমান সকলোৱে এক্সৰে ৰিপৰ্টটো চাওকচোন কেনেকৈ হাতডাল ভাগি গ'ল এই হাতডাল কেপচাইড হৈ গ'ল ৰাইট ছাইডৰডাল এইখনে গিলখন বনাই কমপ্লিট হৈ গ'ল আজিলৈ মানে নেক্সটটো ভিডিঅ'ত লগ পাইছোঁ যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব লগতে ছাবস্ক্ৰাইবো কৰি দিব বাই